হে দোস্ত, এতিয়া মই ওলাইছোঁ নামেৰি ফালে। নামেৰি যাম, আজি নামেৰিৰ আপোনাৰ ধুনীয়া ধুনীয়া দৃশ্যবিলাক আপোনাক দেখাম। তো আপোনালোকে নামেৰি চাবৰ কাৰণে ৰেডি আছে? তো আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাওক, সম্পূৰ্ণ নামেৰি কেনেকুৱা লাগে আপোনাক ধুনীয়াকৈ দেখাম, ঠিক আছে? তো ৰেডি। এয়া উখল মাখল ৰাস্তাৰে ওলাইছোঁ। এইটো মোৰ গাঁও হয়, এনেকুৱা গাঁৱলীয়া ৰাস্তাৰে গৈ আছোঁ। এয়া আমাৰ লগত আৰু লগৰীয়াবিলাক আছে। আমি একেলগে আজি ধুনীয়াকৈ নামেৰি ভ্ৰমণ কৰিম, তাতে এদিন থাকিম, খানা বানা খাম, এয়া ফূৰ্তি কৰিম। এয়া আমাৰ কোষেশ্বৰ বাউৰী ছাৰ। তাৰপিছত ইয়াৰ উপৰি আছে আপোনাৰ এয়া আনোৱাৰা বাইদেউ, এইফালে জিনা বাইদেউ আছে। তো আমি আজি এনজয় কৰিম আৰু এইফালে দি এতিয়া গৈ আছোঁ। এয়া আমাৰ লগৰ আৰু কেইজনমান আছে, আগত আৰু এখন গাড়ী আছে, আমি একেলগে যাম আৰু এনজয় কৰিম। এতিয়া পালোহি বৰলি ব্ৰিজ। এয়া আপোনাৰ ৰেল লাইন এফালে আছে, সিফালে। তাৰপৰত এই চাইডে আছে আপোনাৰ আমাৰ কি আছিলে নতুন ব্ৰিজটোৰ নাম কি আছিলে? নতুন ব্ৰিজটোৰ নাম কি আছিলে যে আমাৰ? চকীঘাট ব্ৰিজ। এই চকীঘাট ব্ৰিজত আছে। তো আমি নামেৰি পাবলৈ আৰু বেছি সময় নালাগে আৰু। ক'ত আমি ক'ত পালোঁ? নামেৰি ৰোডত পালোঁ। আৰু এতিয়া আমি বিয়াত বান্দৰক কল খুৱাম। তো আমি কল বান্দৰ ক'ত আছে তাকে বিচাৰি আছোঁ। এফালে চাওক কিমান ধুনীয়া জেগা, চাৰিওফালে একদম। এয়া দেখিছে বান্দৰ। এতিয়া আমি বান্দৰক খুৱাম। আৰু অলপ চাইড কৰিব লাগিব নেকি? চাইডত ঠিকে আছে। গম পাইছে, ওচৰত আহি গৈছে, সিহঁতে খাব আহিছে। সিহঁতে কল খাব আহিছে, আমি কিবা এটা দিম বুলি জানে। চাওকচোন ইমান ধুনীয়া বান্দৰ ক'ত পাব? এয়া দেখিছে, তেওঁলোকে খাবৰ কাৰণে চব ৰেডি হৈ আছে। দিয়ক কল, দিয়ক কল কেইটা ক'ত? জংঘলৰ মাজেৰে গৈ আছো আৰু বান্দৰকো কল খালো। কল খোৱা ভিডিঅ'টো ৰেকৰ্ডহে নহ'ল। এয়া আমি আনন্দত হৰে কৃষ্ণ কীৰ্তন আৰম্ভ কৰি দিছে। ৰাম হৰে ৰাম, ৰাম ৰাম হৰে হৰে, হৰে কৃষ্ণ 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 হৰে হৰে। আমাৰ ছাৰটো ইস্কনৰ লগত জড়িত, তেখেতে কৃষ্ণক বহুত ভক্তি কৰে, জানে। ইস্কনৰ ব্যক্তিসকল গীতা ভাগৱতক বহুত বিশ্বাস কৰে আৰু অনুসৰণো কৰে। হৰে কৃষ্ণ ঠিকে আছে। আমি কেম্পৰ মাজত সোমাম। এয়া আপোনাৰ চাউকি, একদম গাঁৱলীয়া ৰাস্তাৰ ভিতৰত সোমাই আছোঁ। আজি ইয়াৰ কেম্পতে ভিতৰত থাকি যাম। আচ্ছা, আমাৰ 5 নম্বৰ কেম্প আছিলে ন? আমি এটা কেম্প পালোঁ নেকি? এইটো ফাৰ্ষ্ট কেম্প নেকি ন? এইটো ফাৰ্ষ্ট কেম্প। ইয়াতে আপোনাৰ এনেকুৱা পৰ্যটকবিলাক আহি থাকে। সেয়া চাওক জেগাখন। তাৰপিছত আমাৰ লাষ্টটো হ'ব 2 নম্বৰ। এইফালে চাওক কিমান ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে। रास्ता थोड़ा गड़बड़ है, उखल मखल पर्वत है। ঠিক আছে। তো ইয়াত মানে কেম্প আছে, ধুনীয়া একদম ফুৰিবলগীয়া জেগা আৰু। আমি এতিয়া উপস্থিত হৈছোহি। এইফালে চাওক অৰুণাচলৰ পাহাৰ, ধুনীয়া পাহাৰ আপোনাৰ দূৰণিত, খুব ধুনীয়া জেগা। হয়তো ফালে নদীবিলাকো আছে। আমাৰ ইয়াত কেম্প পাবলৈ আমাৰ সময় হৈ গ'ল। ৰাম ৰাম হৰে হৰে, হৰে কৃষ্ণ। আজি আমি ইয়াত থাকিম, ৰাতিটো থাকিম, এনজয় কৰিম। ইফালে আমাৰ ছাৰে কীৰ্তনো গাই আছে। হৰে ৰাম আচ্ছা, কৃষ্ণ কৃষ্ণ কৃষ্ণ।
ভিতৰখন আমার গাড়ী ৰখাৰ ব্যৱস্থা কৰি দিছো ইয়াতে আমি ৰখি দিম জংঘলৰ ওচৰত আমি গাড়ী ৰখাইছো আৰু এতিয়া চাৰিচকীয়া বাহন বলক আমি ভিতৰখন দেখাওঁ সেইটো দেখিছে কিমান ধুনীয়া ঘৰ বনাইছে একদম সৰু সৰু ঘৰ কিন্তু একদম ধুনীয়া এতিয়া আপোনাক ভিতৰখন দেখাওঁ তো আপোনাৰ এয়া হ'ল ভিতৰত এয়া চব ধুনীয়া বিছনা পাতি আছে আজি আমি এনেকুৱা ৰুমতে থাকিম এইটো এটা খুব ধুনীয়া জেগা একদম শান্তিৰ পৰিৱেশ হয় ইয়াত থাকি আপুনি খুব আনন্দ ল'ব পাৰিব কেম্প হয় এইটো কেম্পৰ নাম কি আছিলে মই চাব লাগিব জাষ্ট আহি সোমালোঁ বাকী আপোনাৰ কিন্তু খুব ধুনীয়া জেগা একদম চাই ভাল লাগিব ঠিক আছে তো এইখিনি আপোনাৰ বাহিৰৰ পৰিৱেশ গছ গছনিৰে ধুনীয়া ভৰ্তি ইয়াত আপোনাৰ খেতি বাতি কৰিছে এয়া চাওক কিবা খেতিও আছে এইটো মাহ খেতি কৰিছে এয়া তাৰপিছত আৰু ধুনীয়া ধুনীয়া জেগা কিছুমান আছে আপোনাক দেখাম এয়া দেখিছে দেখিছে আমি সবেই ৰিজাৰ্ভ ফালে ফুৰি আছো আৰু মোৰ পিছফালে ফালে দিছে একদম পুৰা জংঘল হয় আৰু ইয়াত আপোনাৰ দেওহাৰ কাৰণে বিখ্যাত ঠিক আছে এই জেগাত দেওহা আছে আৰু ভিতৰত যদি আপুনি সোমাই যায় তেনেহ'লে আপুনি একদম বাঘ বা এনেকুৱা ধৰণৰ বিভিন্ন জীৱ জন্তু আপোনাৰ পোৱা যাব এইটো চাৰিওফালে আপোনাৰ পুৰা একদম জংঘল 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 আমি বেছি ভিতৰলৈ সোমাই নাযাওঁ আৰু এইফালে অৰুণাচল কাষতে আছে পাহাৰটো ধুনীয়াকৈ দেখা পায় মানে ইয়াৰ পৰা আপোনাৰ অৰুণাচল বেছি দূৰ নহয় তাকে আমি অলপ আগবাঢ়ি যাওঁ এই বাঘ ওলালে কি হ'ব বাৰু আমি দৌৰি ক'ত পাই যাম বাৰু নিশ্চয় ইয়াত মানে বাঘৰ চাগে বেছি উপদ্ৰৱ নাই কিয়নো গৰু চৰু এইবিলাক ইয়াতে চৰি থাকে বাঘ থাকিলেতো গৰু ওচৰত নাহিলেহেঁতেন কিন্তু সেই ওপৰত জংঘলত উঠি গ'লে তাততো চাগে ভিতৰ এৰিয়াত তেতিয়াতো বাঘ পোৱা যাব ইয়াত সাংঘাতিক জংঘল আছে সাংঘাতিক এয়া চাওক আমি লগত কেইবাজনো আহিছোঁ চাওঁ কিনো আছে অলপ ওপৰত উঠি চাওঁ ইয়াত আহিছে পুৰা শিল আছে এইটো মানে পাহাৰ হয় জংঘলৰ পাহাৰ অলপ ভিতৰত গৈ চাম একদম জংঘল গৰুবিলাক চাগে ওপৰত নুঠে ন আছে ন তাৰে ভিতৰত কিমান বাঘ খাই দিয়ে সাংঘাতিক জংঘল ন ৱাও আমি পাহাৰত সোমালো বহুতেই জংঘল অলপ গছত উঠিয়ে চাওঁ নেকি মই এতিয়া গছত উঠিম গছত এইজোপা হেৰি ভেলৌ গছ গমাৰি জাল গমাৰি নে ভেলৌ উঠিব নোৱাৰি এয়া দেখিছে মই গছৰ পৰা ভিডিঅ' কৰিছোঁ অলপ গছতো উঠিছোঁ বহুত দিন পিছত লং পেণ্ট পিন্ধি আছোঁ নহ'লে আৰু ওপৰত উঠিব পাৰিলে